নমস্কাৰ, মই নাজিম পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ চিম্পল অনলাইন গাইড ইউটিউব চেনেললৈ। তো আজি আমি এপ্লাই কৰিম APSC আণ্ডাৰৰ ফালৰ পৰা ওলোৱা যোনটো গেট 4ৰ পোষ্ট হয় তাৰ কাৰণে আমি এপ্লাই কৰিম। কেনেকৈ এপ্লাই কৰিম ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আৰু কালি এটা ভিডিঅ' বনালোঁ, তাত বহুত মানুহে মৰম দিছে, তো বহুত মানুহে ছাবস্ক্ৰাইবো কৰিছে, তো তাৰ কাৰণে বহুত বহুত ধন্যবাদ। তো আজি আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু কেনেকৈ এপ্লাই কৰে ষ্টেপ বাই ষ্টেপ চাওঁ আহক। তো পোনপ্ৰথমে যেতিয়া আপুনি এইটোত আপোনাৰ অপেন কৰিব, অপেন কৰাৰ লগে লগে এনেকৈ এটা অপশ্যন দেখা পাব। ইয়াত আপুনি দেখিব যে গেট 4 বুলি ইয়াতে দেখাই আছে আৰু এইটো অপশ্যন দেখিছে। ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা ৰেজিষ্ট্ৰেশ্যন, ঠিক আছে, নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ইয়াত প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগত এখন চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম এখন আপলোড কৰিব লাগিব, ঠিক আছে। তো আপলোড কৰিব লাগিব দুখন ফৰ্ম। এখন হ'ল যোনখন স্মল ফেমিলি ফৰ্ম বুলি কয় বা ফৰ্ম A বুলিও কয়, আৰু ডিক্লেৰেশ্যন ফৰ্ম বুলি কয়, আৰু এইখন নতুন আপোনাৰ ফৰ্ম। যোনে আগতে APSC আণ্ডাৰত কিবা এপ্লাই কৰিছে তেখেতলোকে গম পাই চাগে, যোনখন ডিক্লেৰেশ্যন ফৰ্ম বুলি কয় সেইখন আপলোড কৰিব লাগে। আৰু এইখন ফৰ্ম নতুন আহিছে, যোনখনত লিখা আছে যে মানে হাই ছেকেণ্ডেৰী পাছতকৈ ওপৰৰ কেণ্ডিডেটে এপ্লাই কৰিব নোৱাৰিব, আৰু সেইটোৱে আপোনাৰ ডিক্লেৰেশ্যন আপুনি নিজে লিখি দিছে যে মই হাই ছেকেণ্ডেৰী পাছ নহয়, আৰু সেনেকুৱা ধৰণৰ আৰু, ঠিক আছে। তো এইখন কেনেকৈ ফিল আপ কৰিব লাগিব, ইয়াত আপোনাৰ দেখা পাইছে ফাৰ্ষ্টত আপোনাৰ নামটো দিব, এইখিনি জেগাত আপোনাৰ নামটো দিব। দি দিয়াৰ পিছত তলত আপোনাৰ ইয়াত চান, যদি আপোনাৰ ফিমেল কেণ্ডিডেট চাই আছে মোৰ ভিডিঅ'টো তেনেহ'লে ইয়াত ডটাৰ ক্লিক কৰিব, আৰু যদি মেল কেণ্ডিডেট চাই আছে তেনেহ'লে চানটো ক্লিক কৰিব, ঠিক আছে। তাৰপিছত ইয়াত তোমাৰ দেউতা, যদি দেউতা আছে তেনেহ'লে দেউতা ইয়াত নামটো লিখি দিবা, আৰু ইয়াত তোমাৰ ফাদাৰটো ক্লিক কৰিবা, ঠিক আছে। এটা ৰাইট চিন দি দিবা। তাৰপিছত বাকী বেলেগ ইয়াত একো লিখিব নালাগে, লিখিবলগীয়া নাইকিয়া একো। ইয়াত তোমাৰ আজি ডেটটো লিখি দিবা, যোনদিনাখন তুমি এপ্লাই কৰি থাকিবা সেইদিনাখনৰ ডেটটো দিবা ইয়াত, আৰু প্লেচটো যোনটো ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছা তো সেই ডিষ্ট্ৰিক্টৰ নামটো ইয়াত প্লেজত দি দিবা, ঠিক আছে। আৰু তোমাৰ যোনটো ফুল ছিগনেচাৰটো সেইটো ইয়াত দি দিবা। এইটো মানে এটা প্ৰিণ্ট কৰি উলিয়াব লাগিব, উলিয়াই পেলাই তাৰপিছত তুমি ফিল আপ কৰি আপলোড কৰিব লাগিব, ঠিক আছে। তো বাকী এইখন কেনেকৈ কি কৰিব লাগিব গম পালা। তো নেক্সট পেজত যাওঁ। তাৰপিছত তোমাৰ এইটো ইয়াত প্ৰথম তোমাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ঠিক আছে। তো ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে ইয়াত যেতিয়া আমি ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিম, ক্লিক কৰাৰ লগে লগে এনেকৈ এটা ইণ্টাৰফেচ অপেন হ'ব। অপেন হোৱাৰ পিছত ইয়াত আপোনাৰ কি কি ভৰাব লাগিব মই ষ্টেপ বাই ষ্টেপ দেখাই গৈছোঁ। ইয়াত তোমাৰ প্ৰথম ফুল নেমটো, যোনজন কেণ্ডিডেটে এপ্লাই কৰিছে তো ফুল নেমটো ইয়াত দিব লাগিব। তাৰপিছত ইয়াত ফাদাৰ নেম, ঠিক আছে, এইটো নম্বৰ ইয়াত তোমাৰ ফাদাৰ নেম লিখিব লাগিব। তাৰপিছত ইয়াত তোমাৰ মাদাৰ নেম, এইটো ঘৰত মাদাৰ নেমটো লিখিবা। তাৰপিছত ইয়াত তোমাৰ জেণ্ডাৰটো, যদি ফিমেল কেণ্ডিডেট বা মেল কেণ্ডিডেট বা ট্ৰান্সজেণ্ডাৰে এপ্লাই কৰি আছে তো ইয়াত দি দিবা। তো মেল কেণ্ডিডেট এপ্লাই কৰিছা, মেল কেণ্ডিডেট দি দিলা। তাৰপিছত তোমাৰ ইমেইল আইডিটো, ঠিক আছে, তো ইমেইল আইডিটো দি দিবা ইয়াত। আৰু ফোন নাম্বাৰটো, তোমাৰ যোনটো ফোন নাম্বাৰ হয় সেইটো নাম্বাৰটো ইয়াত দি দিবা। দি দিয়াৰ পিছত ইয়াত তোমাৰ ডেট অফ বাৰ্থটো দিবা, এইটো ঘৰত ডেট অফ বাৰ্থটো দিবা, ডেট মান্থ ইয়াৰ ইয়াত চিলেক্ট কৰিবা। চিলেক্ট কৰাৰ পিছত ইয়াত তোমাৰ যোনটো মানে তোমাৰ ইয়েৰটো হয়, তাৰপিছত মান্থটো হয়, তাৰপিছত ডেটটো হয়, ঠিক আছে, ডেটটো দি দিলোঁ। দি দিয়াৰ পিছত অট'মেটিকলি ইয়াত তোমাৰ ইণ্ডিয়ান চিলেক্ট হৈ থাকিব। তাৰপিছত তুমি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হয় নহয়, তুমি মানে অসমৰ কেণ্ডিডেট হয় নহয়, তো সেইটো সুধিছে। যদি তুমি নহয় বুলি কোৱা তেতিয়াহ'লে তুমি অসমৰ কেণ্ডিডেট হৈও তুমি এপ্লাই কৰিব নোৱাৰিবা, গম পাইছানে। ইয়াত তোমাৰ যোনটো ডিষ্ট্ৰিক্ট হয়, ডিষ্ট্ৰিক্ট তোমাৰ অসম অপশ্যনটো নাইকিয়া হৈ যাব, ঠিক আছে। ইয়াত তোমাৰ অসম অপশ্যনটোৱে নাইকিয়া হৈ যাব, ঠিক আছে। তো ইয়াত তোমাৰ য়েছ কৰিবা। বহুত কেণ্ডিডেটে ভাবিছে যে ইয়াত তোমাৰ PRC খুজিছে নেকি, PRC খোজা নাই, এইটো জাষ্ট সুধিছে যে তুমি অসমৰ কেণ্ডিডেট হয় নহয়, ঠিক আছে। তো এইটো তুমি য়েছ দিবা। য়েছ দি দিয়াৰ পিছত ইয়াত তোমাৰ কাষ্ট চিলেক্ট কৰিব দিছে। তুমি জেনেৰেল কেণ্ডিডেট হয়, SC কেণ্ডিডেট হয়, ST হিলছ হয় বা STP হয়, তো এইখিনি ইয়াত তোমাৰ যোনটো কাষ্ট হয় সেইটো চিলেক্ট কৰিবা। চিলেক্ট কৰাৰ পিছত ইয়াত তোমাৰ যদি তুমি PWD কেণ্ডিডেট হয়, তো ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেট হয় তেনেহ'লে য়েছ কৰিবা। যদি নহয় তেনেহ'লে ন' চিলেক্ট কৰিবা, ঠিক আছে। তাৰপিছত ইয়াত তোমাৰ গোটেইটো যোনটো পাৰ্মানেণ্ট এড্ৰেছ হয় সেই এড্ৰেছটো তোমাৰ ভৰাই দিবা, যেনেকৈ তোমাৰ ব্লেছ, পোষ্ট অফিচ, আৰু PS, আৰু তোমাৰ পিন নম্বৰ, ঠিক আছে। এইকেইটা তুমি ইয়াত ভৰাই দিবা। ভৰাই দিয়াৰ পিছত তোমাৰ ইয়াত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব দিছে, তোমাৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো এইটো ঘৰত চিলেক্ট কৰি দিবা। চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত তোমাৰ পিন নম্বৰটো দি দিবা, ঠিক আছে। পিন নম্বৰটো দি যোনটো মানে পাছপৰ্ট তুমি বনাব বিচৰা সেই পাছপৰ্টটো ইয়াত তুমি জেনেৰেট কৰিব পাৰিবা। মানে ধৰি লোৱা তোমাৰ মোৰ নামটো নাজিম, ঠিক আছে, তো মই এনটো ডাঙৰ হাতৰ দিম, তাৰপিছত বাকীকেইটা তোমাৰ JIM নাজিম তোমাৰ সৰু হাতৰ লগাই দিম, ঠিক আছে। তাৰপিছত যিকোনো স্পেচিয়েল কেৰেক্টাৰ, যেনেকৈ তোমাৰ হেজ হৈ গ'ল, তাৰপিছত তোমাৰ @ হৈ গ'ল, তো সেই ধৰণৰ তোমাৰ যিকোনো এটা স্পেচিয়েল কেৰেক্টাৰ দি তাৰপিছত যিকোনো এটা সংখ্যা দি দিবা, ঠিক আছে। তেতিয়া সেইটো তোমাৰ হেৰি হৈ যাব, পাছৱৰ্ডটো বনাই দিবা। চেম দুইটা ঘৰত দি দিবা।
দি লোৱাৰ পিছত এই যোনটো এইটো কেপচাৰ হয় এই কেপচাৰটো এইটো ঘৰত ভৰাই দিবা ঠিক আছে এই কেপচাৰটো ছেম টু ছেম এইটো ঘৰত ভৰাই দিবা ভৰাই দি পেলাই গেট OTP এইটো দেখিছা না গেট OTP ইয়াত তুমি ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত যোনটো তুমি ফোন নম্বৰ আৰু ইমেইল ID দিছিলা তাত এটা OTP যাব তো OTPটো তুমি ইয়াত ভৰাই দিবা ভৰাই পেলাই তোমাৰ ৰেজিষ্ট্ৰেশ্যন কৰি দিবা ঠিক আছে ৰেজিষ্ট্ৰেশ্যনটো তুমি যেতিয়া ক্লিক কৰি দিবা ক্লিক কৰাৰ লগে লগে তোমাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ যাব তাৰপিছত তোমাৰ লগ ইন কৰিব দিব ঠিক আছে তো মই ইয়াৰ যোনটো নেক্সট পেজটো নেক্সট ষ্টেপত কেনেকুৱা কি আহে মই সেইটো তোমাক ষ্টেপ বাই ষ্টেপ তোমালোকক দেখাই আছোঁ তো এইখিনিলৈকে তোমালোকে নিশ্চয় বুজি পাইছা তো নেক্সট আৰু মই তোমাক দেখাই আছোঁ আৰু যদি পোনপ্ৰথমৰ বাবে আমাৰ চেনেলটো চাই আছে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু আমি এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকোঁ তেনেহ'লে বাকী চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি কিবা হেল্প লাগে তেনেহ'লে মই ইয়াত এইটো নাম্বাৰ শ্ব' কৰিছোঁ সেই নম্বৰত আপোনালোকে যোগাযোগ কৰি পেলাই হেল্পটো পাব কিন্তু আমাৰ ছাবস্ক্ৰাইবাৰ হ'ব লাগিব তেতিয়া আমি মানে আপোনালোকে যদি এপ্লাই কৰি আছে তাত যদি কিবা হেল্প লাগে তেতিয়াহ'লে আমি ইয়াৰ পৰা কৰিব চেষ্টা কৰিম আৰু যদি নতুনকৈ আমি ইয়াৰ পৰা এপ্লাই কৰি দিব লাগে তেনেহ'লে সৰু এটা আপুনি ফিজ দিব লাগিব ঠিক আছে যেতিয়া আমি লগ ইন কৰিম লগ ইন কৰাৰ পিছত এতিয়া মই এইখিনি যোনখিনি ডিটেইলছ হয় সেইখিনি মই অলপ ব্লাৰ কৰি দিছোঁ যাতে মানে চিকিউৰিটি পাৰপাছৰ কাৰণে মই যোনজন কেণ্ডিডেটৰ এপ্লাই কৰি আছোঁ তেখেতৰ কোনো ধৰণৰ ডাটা লিক নহয় সেইটো কাৰণে মই এইখিনি মানে মই অলপ ব্লাৰ কৰি দিছোঁ নেক্সট ইয়াত মানে তোমাৰ যোনটো পেজ মই যোনখিনি ব্লাৰ কৰি দিছোঁ সেইখিনি মানে ৰেজিষ্ট্ৰেশ্যনত আমি ভৰোৱা গৈছে ঠিক আছে ভৰোৱা গৈছে তো সেইখিনি ইয়াত অট'মেটিকলি আহি গৈছে আহি যোৱাৰ পিছত আমি অলপ তললৈ স্ক্ৰল কৰিম তলত সুধিছে এইটো তোমাৰ এক্স ছাৰ্ভিচমেন হয় নেকি তো এইটো তুমি ন' কৰি দিবা তাৰপিছত কৰাৰ পিছত অলপ তললৈ স্ক্ৰল কৰিবা ইয়াত তোমাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ ঠিক আছে তো আমি যোনটো পাৰ্মানেণ্ট এড্ৰেছ আমি ৰেজিষ্ট্ৰেশ্যনত ভৰাইছিলোঁ সেইটো ইয়াত আহি গৈছে আৰু আমি যোনটো এতিয়া প্ৰেজেণ্ট এড্ৰেছ ভৰাম যোনজন কেণ্ডিডেটৰ মই এপ্লাই কৰি আছোঁ তেখেতৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু বেলেগ আৰু প্ৰেজেণ্ট এড্ৰেছো বেলেগ ঠিক আছে তো আমি এতিয়া প্ৰেজেণ্ট এড্ৰেছটো ভৰাম ইয়াত প্ৰেজেণ্ট এড্ৰেছটো ভৰাই পেলাই ভৰোৱাৰ পিছত অলপ তললৈ স্ক্ৰল কৰিম আৰু তলত এইটো চাব ফটোটো কেনেকৈ আপলোড কৰিব লাগে ইয়াত আপোনাৰ ছাইডত দেখিছে 200px হয় দীঘলটো আৰু যোনটো বহলটো 150px ঠিক আছে তো এইটো তোমাৰ ছিগনেচাৰটো সেনেকৈ লিখা আছে তো সেই অনুসৰি দিব মই আৰু ডেছক্ৰিপশ্যনত মই যোনটো ফটো মানে বনাব পাৰি ফটো ছাইজত মিলাব পাৰি সেই মই লিংকটো মই দি দিম বাৰু তাৰ পৰাই আপোনালোকে ডাউনলোড কৰিব পাৰিব বা বনাব পাৰিব আপোনালোকৰ সুবিধা হ'ব আৰু ইমানখিনি সুবিধা কৰা কাৰণ হ'ল এটাই আপোনালোকক জাষ্ট এটা ছাবস্ক্ৰাইবাৰ বিচাৰিছোঁ আৰু সেইটো কৰিব মোৰ আশা আছে তো মই আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই অলপ যদি হেল্প হয় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে তো ইয়াত যেতিয়া ফটোখন আপলোড কৰিব আৰু ছিগনেচাৰটো আপলোড কৰিব আপলোড কৰাৰ পিছত ইয়াত আপোনাৰ এইটো ছেভ দেখিছেনে ছেভটো ক্লিক কৰি দিব ঠিক আছে ক্লিক কৰাৰ পিছত ইয়াত তোমাৰ যোনটো হেৰি হয় কোৱালিফিকেশ্যন হয় এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো ভৰাব লাগে তো এডুকেশ্যন কোৱালিফিকেশ্যনটো ভৰাবৰ কাৰণে ইয়াত তোমাৰ দেখিছেনে এড নিউ কোৱালিফিকেশ্যন এইটো আহি গৈছে ইয়াত তোমাৰ ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ইয়াত 8 পাছ হয় 9 পাছ হয় 10 পাছ হয় হাই ছেকেণ্ডেৰী পাছ হয় সেইখিনি ভৰাব লাগিব তো মই যদি ভাবোঁ যে মই হাই ছেকেণ্ডেৰী পাছ ভৰাম তো হাই ছেকেণ্ডেৰী পাছ ভৰাব পাৰোঁ বা মেট্ৰিক পাছ ভৰাব পাৰোঁ ঠিক আছে তো মই এতিয়া যোনজন কেণ্ডিডেটৰ এপ্লাই কৰি আছোঁ তেখেত মেট্ৰিক পাছ হয় তো মেট্ৰিক পাছত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত ইয়াত অট'মেটিকলি আহি গৈছে 10th আহি গৈছে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত ইয়াত ষ্টেট আহি গৈছে ঠিক আছে কোনটো ষ্টেটৰ পৰা আমি মেট্ৰিক পাছ কৰিছোঁ সেইটো ভৰাব দিছে তো আমি অসম ক্লিক কৰিলোঁ কৰাৰ পিছত ইয়াত আহি গৈছে বৰ্ডটো আহিছে বৰ্ডটো আমি চিলেক্ট কৰিলোঁ সেৱা ঠিক আছে তো বহুত কেণ্ডিডেটৰ হয়তো CBSEও থাকিব পাৰে বা আদাৰ বৰ্ড থাকিব অপেন বৰ্ড থাকিব পাৰে তো অপেন বৰ্ড থাকিলে আদাৰ বৰ্ডত দিব তাৰপিছত বেলেগ এনেকৈ দিব নালাগে ঠিক আছে বৰ্ড লিখিব নালাগে তো আদাৰ বৰ্ড দিলেই হ'ব মই এতিয়া যোনজন কেণ্ডিডেটৰ কৰি আছোঁ তেখেতৰ CBSE সেৱা হয় তো সেৱাত ক্লিক কৰিলোঁ কৰাৰ পিছত ইয়াত সুধিছে ৰেগুলাৰ কৰিছিলে নে নাই মানে কয় যে ৰেগুলাৰ বা পাৰ্ট টাইম আৰু ইয়াত আমি ৰেগুলাৰ ক্লিক কৰিম আমি ইয়াত ৰেগুলাৰ ক্লিক কৰিম ক্লিক কৰাৰ পিছত তললৈ অকণ স্ক্ৰল কৰি এইটো চাওক ইয়াত আমাৰ মেট্ৰিকত গ্ৰেড ছিষ্টেম আছিলে নাই আমাৰ হেৰি CGPA আছিলে নাই মাৰ্ক ছিষ্টেম আছিল ঠিক আছে তো মেট্ৰিকৰটো মাৰ্ক ছিষ্টেমেই থাকে যোনখিনি হেৰি হয় সেৱাৰ কেণ্ডিডেট হয় সিহঁতৰতো মাৰ্কেই থাকে তো এইটো মাৰ্ক ক্লিক কৰিলোঁ ইয়াত আমাৰ যিমান পাইছিলোঁ আমি ধৰি লওক 600ৰ ভিতৰত আমি যিমান নাম্বাৰ পাইছিলোঁ সেইটো আমি ইয়াত ভৰাই দিম ইয়াত ভৰাই দিয়াৰ পিছত ইয়াত আমি টোটেল মাৰ্কটো 600 ভৰাই দিম ভৰাই দিয়াৰ পিছত অট'মেটিকলি ইয়াত কাউণ্ট হৈ যাব ঠিক আছে ইয়াত এতিয়া ধৰি লওক মই এনেই 300 ভৰাই দিলোঁ 200 ভৰাই দিলোঁ 200 ভৰাই দিয়াৰ লগে লগে ইয়াত দেখিছে পাৰ্চেণ্টেজটো অট'মেটিকলি আহি গ'ল ঠিক আছে তো আমি ইয়াত যোনটো পাৰ্চেণ্টেজ হয় সেইটো ভৰাব লাগিব ভৰোৱাৰ পিছত ইয়াত আমি কোৰ্চটো যোনটো আমি মেট্ৰিক দিছিলোঁ কিমান বছৰৰ হয় তো ইয়াতে বহুত কেণ্ডিডেটে 8 বছৰ দিয়ে বহুত কেণ্ডিডেটে 6 বছৰ দিয়ে তো এইটো একচুৱেলি 2 বছৰ হয় ঠিক আছে কেনেকৈ যেনে আমাৰ 8ৰ পৰা 9 10 2 বছৰ হয় ঠিক আছে তো 8ত
মানে 8ৰ পৰা যোনবিলাক আছিলে মানে স্কুল, তো সেইখন মানে বেলেগ হয় আৰু 9, 10ও বেলেগ হয়, ঠিক আছে। তো 8ৰ পৰা 9, 10 দুবছৰ হয়, তো দুবছৰ আমিতো ইয়াত চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত তাৰপিছত ইয়াত কোনটো ইয়েৰত পাছ কৰিছিলে, ঠিক আছে, সেই ইয়েৰটো আমি চিলেক্ট কৰিম। তাৰপিছত কোনটো ডিভিজন পাইছিলে, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, সেইটো আমি ইয়াত চিলেক্ট কৰিম, ঠিক আছে। কৰাৰ পিছত ইয়াত আমি হেৰি কৰি দিম, ছেভ কৰি দিম, ঠিক আছে। ছেভ অ'কে কৰিলোঁ। অ'কে কৰাৰ লগে লগে ইয়াত দেখিছে আমাৰ যোনটো কোৱালিফিকেশ্যন হয় ইয়াত আমাৰ ছেভ হৈ গ'ল, ঠিক আছে। তো সেই অনুসৰি কোৱালিফিকেশ্যনটো ভৰোৱাৰ পিছত অকণ তললৈ স্ক্ৰল কৰিম। তললৈ স্ক্ৰল কৰাৰ পিছত ইয়াত আমাৰ এইটো চাওক, হেৰি আছে PRC ইয়াত ভৰাব দিছে। অসম চৰকাৰৰ PRC যদি আছে তেনেহ'লে ইয়াত আপলোড কৰিব পাৰে, ইয়েছ দি পেলাই ইয়াত আপলোড কৰিব পাৰে, ঠিক আছে। যদি বহুত কেণ্ডিডেট এনেকুৱা আছে যোনবিলাকৰ PRC নাই, তো ইয়াত এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড ভৰাবৰ কাৰণে অপশ্যন দিছে, তো ইয়াত এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড দি দিব। তো ইয়াত দি দিয়াৰ পিছত ইয়াত এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো ইয়াত ভৰাই দিব, আপলোড কৰি দিব। আৰু এইটো ফাইলটো PDF হ'ব লাগিব, ঠিক আছে, PDF দিব লাগিব। তাৰপিছত ইয়াত যোনটো মই যে কৈছিলোঁ স্মল ফেমিলি ফৰ্মটো কৈছিলোঁ ন, সেই ফৰ্মটো ইয়াত আপলোড কৰিব লাগিব। স্মল ফেমিলি ফৰ্মটো ইয়াত আপলোড কৰিব লাগিব। তাৰপিছত যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো আকৌ ইয়াত আপলোড কৰিব লাগিব, ঠিক আছে, এইটো ঘৰত আপলোড কৰিব লাগিব। আৰু সেইটো PDF ফৰ্মেটত ইয়াত যোনখিনি বস্তু আছে, যি বস্তু আছে গোটেইখিনি PDF ফৰ্মেটতে আপলোড কৰিব লাগিব, ঠিক আছে। তাৰপিছত ইয়াত আছে কাষ্ট চাৰ্টিফিকেট। যদি ST SC কেণ্ডিডেট হয় বা জেনেৰেল কেণ্ডিডেট হয় তেতিয়াহ'লে জেনেৰেল কেণ্ডিডেটতো কোনো ধৰণৰ চাৰ্টিফিকেট নাথাকে। ST SC OBC কেণ্ডিডেটৰ থাকে। তো মই যোনজন কেণ্ডিডেটে কৰি আছোঁ তো OBC কেণ্ডিডেট হয়, ঠিক আছে। তো OBC কেণ্ডিডেট আমি ইয়াত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত আমাৰ কেণ্ডিডেটৰ আমি চিলেক্ট কৰিম যোনটো এজ প্ৰুফ, ঠিক আছে। এজ প্ৰুফ যদি চাৰ্টিফিকেট আছে দিব পাৰোঁ, নহ'লে মেট্ৰিকৰ এডমিট কাৰ্ডখন দিলেও হ'ব, ঠিক আছে। তো ইয়াত দি দিম। তাৰপিছত মেট্ৰিকৰ চাৰ্টিফিকেটখন, ঠিক আছে, মেট্ৰিকৰ চাৰ্টিফিকেটখন আমি ইয়াত ভৰাই দিম। ভৰাই পেলাই তাৰপিছত ইয়াত আমাৰ জোন চিলেক্ট কৰিব দিছে। জোন আমি ইয়াত কি আছে, শিলচৰ আছে, যোৰহাট আছে, নগাঁও আছে, তেজপুৰ আছে, কোকৰাঝাৰ আছে আৰু গুৱাহাটী আছে, ঠিক আছে। তো ইয়াত যোনটো আপোনালোকৰ ওচৰত হয় জোন তাত চিলেক্ট কৰিব। তো মই গুৱাহাটী চিলেক্ট কৰিছোঁ। তাৰপিছত বাকী ইয়াত তোমাৰ টি টাইপ, মই মানে যোনজন কেণ্ডিডেটৰ কৰি আছোঁ OBC কেণ্ডিডেট, মোক সুধিছে যে কেণ্ডিডেটজন টি টাইপছ হয় নেকি, ঠিক আছে। তো মই কেণ্ডিডেটজন টি টাইপছ নহয়, তো মই নো ক্লিক কৰিছোঁ। তাৰপিছত ইয়াত যোনটো চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম বুলি কৈছিলোঁ সেইটো ইয়াত আপলোড কৰিব লাগিব, ঠিক আছে। তো ইয়াত এইটো চেল্ফ ডিক্লেৰেশ্যন ফৰ্মটো আপলোড কৰিম। তাৰপিছত ইয়াত এইটো I এগ্ৰি ক্লিক কৰিম। এইটো ক্লিক কৰাৰ পিছত ইয়াত আমি প্ৰচিডটো ক্লিক কৰি দিলে আমাৰ এপ্লিকেশ্যনখন ছাবমিট হৈ যাব, ঠিক আছে। তো ছাবমিট হোৱাৰ পিছত আৰু কেনেকৈ কি কৰিব লাগিব, পে'মেণ্টটো কেনেকৈ কাটিব লাগিব, মই ষ্টেপ বাই ষ্টেপ দেখাব চেষ্টা কৰি আছোঁ। তো ভিডিঅ'টো চাই থাকিব। তাৰপিছত আমি অকণমান তললৈ স্ক্ৰল কৰিম। তাৰপিছত এইটো দেখিছে পে'মেণ্টটো এপ্লিকেশ্যনখন আমি প্ৰিভিউ কৰিম। প্ৰিভিউ কৰি পেলাই আমি চাম গোটেইখন ফৰ্ম শুদ্ধ হৈ আছে নে নাই, কিবা মানে এতিয়াও শুদ্ধ কৰিবলৈ পাৰিব কিবা যদি ভুল হৈ আছে। তাৰপিছত আমি প্ৰচিড টু পে'মেণ্ট কৰিম, ঠিক আছে। তো এইটো ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত অকণমান লোডিং হ'ব, মানে এইটো ছাৰ্ভাৰটোৰ প্ৰব্লেম হৈছেতো সেইটো কাৰণে অকণমান লোডিং হৈছে। লোডিং হোৱাৰ পিছত এইটো চাব। তাৰপিছত ইয়াতে পে'মেণ্ট এটা অপশ্যন আহি গ'ল, পে'মেণ্ট কাটিবৰ কাৰণে এটা অপশ্যন আহি গৈছে। তাত আপোনাৰ তললৈ অকণমান স্ক্ৰল কৰিম। এইটো চাওক পে'মেণ্টটো এইটো কিমান কাটিব দিছে, 47.20, মানে অলমষ্ট 28 ৰুপিজ হয়, ঠিক আছে। তো এইটো 28 ৰুপিজ হয়। এইটো পে'মেণ্ট কাটিব লাগিব। কেনেকৈ কাটিব লাগিব আপোনাক মই দেখাই আছোঁ। তাৰপিছত এইটো চাওক পে' নাওত ক্লিক কৰিলোঁ। অকণ তললৈ স্ক্ৰল কৰি পে' নাওত ক্লিক কৰিলোঁ। এইটো পে'মেণ্টটোত গৈ তাৰপিছত এইটো চাওক ষ্টেপ বাই ষ্টেপ আপুনি এনেকৈ কৰি যাব। মই যেনেকৈ দেখাইছোঁ জাষ্ট ছেম টু ছেম কৰি যাব, আপোনাৰ পে'মেণ্টটো কমপ্লিট হৈ যাব, ঠিক আছে। তো অ'কে কৰি তাৰপিছত আপোনাৰ এইটো দেখিছে কিমান কাটিব লাগিব, এইটো নাম গোটেইখিনি আহি গৈছে। এইখিনি মই অকণ ব্লাৰ কৰি দিছোঁ একচুৱেলি, তো এইটো বেলেগ কেণ্ডিডেট হয়তো, তো সেইটো কাৰণে। তো প্ৰচিড টু পে'মেণ্ট ক্লিক কৰিব। কৰাৰ পিছত অকণমান তললৈ স্ক্ৰল কৰিব। এইটো দেখিছে ইয়াত আমি UPIত ক্লিক কৰিম। ক্লিক কৰি পেলাই তাৰপিছত এইটো QR-ত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত এইটো QR দি পেলাই আমি গুগল পে', ফোনপে' আৰু পে'টিএম আমি যিহেদিয়ে কৰিব পাৰোঁ আমি কৰিব পাৰিম। তাৰপিছত এইটো চাওক মই এইটো স্কেনিং কৰি দিলোঁ। স্কেনিং কৰাৰ পিছত পে'মেণ্ট কাটি দিলোঁ। এতিয়া এনেকৈ এটা অপশ্যন আহিব। তাৰপিছত এইটো অট'মেটিকলি আমাৰ যোনটো এপ্লিকেশ্যন মানে যোনটো আমি পে'মেণ্ট কৰিলোঁ, পে'মেণ্ট ৰিচিপ্টটো অট'মেটিকলি ডাউনলোড হৈ গ'ল, ঠিক আছে। তো APSC ছাইডতো এনেকৈ এটা ৰিচিপ্ট ওলাইছে, সেইটো ৰিচিপ্টটো ৰাখি থ'ব। ৰাখি থোৱাৰ পাছত তাৰপিছত আমি একনলেজমেণ্টটো কেনেকৈ ডাউনলোড কৰিম। আমাৰ এপ্লাইটো কমপ্লিট হৈ গ'ল। ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত মাই এপ্লিকেশ্যন দেখিছেনে, মাই এপ্লিকেশ্যনত ক্লিক কৰিব। এইটো ইয়াত ভিউ এপ্লিকেশ্যনত ক্লিক কৰিব। এইটো আমাৰ ফৰ্ম হৈ গ'ল, আহি গ'ল। আমি মানে এপ্লাইটো কমপ্লিট হৈ গ'ল। আৰু এইটো প্ৰিণ্ট কৰি পেলাই প্ৰিণ্ট কৰি দিয়াৰ লগে লগে আমাৰ PDF-টো ডাউনলোড হৈ যাব, ঠিক আছে। তো এপ্লাইটো কমপ্লিট হৈ গ'ল। তো যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।